তই মোক ঠাই দেখুৱাবলৈ আনিছ। চিগাৰেট টানিলে উপায় নোলায় কিন্তু কিবা এটা ভাবক। মই ভাবিম? নাই নাই, আপুনি কিয় ভাবিব? আপুনিতো আপোনাৰ ভাগৰখিনি কৰিলেই। এই পিটনিত নামিলেই যেতিয়া আমি এইটো টানি উঠাব লাগিব। লাগিবতো। সিহঁত জুই লগালেই যেতিয়া আমি এইটো নুমুৱাই বাৰ্ণত লগাব লাগিব। এইবোৰ কি হৈছে? খাটনিয়াৰ হা সুধিছে এইবোৰ কি হৈছে? এইবোৰ হৈছে প্ৰস্তুতি বিয়াৰ। বিয়া নকৰ নেকি? শুন, তই এবাৰ মামাক ক'বই লাগিব। কি কৰিব আৰু আৰ্জিলে ভুঞ্জিব লাগে। খাটনিয়াৰ বৰ বেছি টান হৈছে। তই অলপ সাহস কৰ। এইবাৰ যেতিয়া মামাৰ মুখামুখি হবি কৰবা এইফালে আহা। মোকেনে? এইটো চোৱা ডাবল বেৰেল আমাৰ ককা দেউতাৰ আছিল। হয়। আৰ্ম চিজ কৰিছিল যে আজি ডিচিক কৈ উলিয়াই আনিছো। কিয়? কিয় এইটো তেনেকৈ নষ্ট হৈ নাযাব নেকি? ইয়াৰ ৰেকৰ্ডো বৰ ভাল। আমাৰ ককা দেউতা 7টা বাঘেই মাৰিছিল। আজিও কিবা মাৰিব নেকি? লাভ নাই বুজিছ। মোৰ বিয়াৰ কথা পাহৰি যা। তই পাহৰি যা, কিন্তু মামীক মই কথা দিছো, প্ৰতিমাক মই এইখন ঘৰৰ বোৱাৰী কৰিমেই। বল বল। বন্দুকটোৰে সৈতে আপোনাক কিন্তু বৰ ভাল দেখি। তাতে বিদেশত তৈয়াৰী বস্তু যায় তাৰে হাতত নোসোমাই নহয়। কি হলো? মই ই কিবা ক'ব খুজিছে। বাৰু ক। মোৰ ঠিক আছে, পিছত কবি। এনেকৈ কিটো হ'ব? এইটো হাল হৈ ঠিক আছে, আৰু এবাৰ চাম। চাব্বাছ, আজি হয় ৰঙামাটি নহয় গুৱাহাটী। বল এইফালে ক'ত যাওঁ? বল। জয়ন্ত, মোৰ দেউতাৰ লগত কথা আছে। কথা আছে যদি নকওঁ কিয়? মোৰ বিয়াৰ কথা। তোৰ বিয়াৰ কি কথা ক'ব খুজিছ? কৈ দে। মানে মোৰ বিয়াৰ কথাটো। হ'ব, তই ভাবিব নালাগে। তোৰ বিয়া মই ঠিক কৰিছো। কি? কিয়? ক'ত? ইছ, জয়ন্ত দাদুছে কি সাধাৰণ কথা এটাই ক'ব নোৱাৰে। জয়ন্তী, কি বিজুদা? তই ভিতৰলৈ যাচোন। কিয়? কিয়? বৰুৱা বংশৰ ছোৱালী হৈ তই ডাঙৰ কথাত ভাগ ল। জানা এতিয়া পিছে কি কৰ? আৰে বুদ্ধি এটা দিয়া। উকিল তুমি নে মই? কোনো দৰকাৰ নাই মিছাতে এইবিলাকত সোমাই। ঠিক আছে বাৰু। সৰু মামা মেজৰ আৰ কে কাকতি মানুহজন কেনে? নাম বিজয় চৌধুৰী। কাম বিয়া মাতিবলৈ আহিছা? ভাঙিবলৈ আহিছো। হোৱাট? বহকচোন, মই সকলো কৈছো। মই কাকতিক কথা দি আহিছো। কিন্তু সিটো প্ৰতিমাৰ বাহিৰে কাৰো নামেই নুশুনে। নালাগে শুনিব, কিন্তু বিয়া মই ঠিক কৰা মতে হ'ব লাগিব। প্ৰতিমা, মই বংশৰ কথা কম বুলি নাভাবিবা, কিন্তু ডাঙৰ সন্মান কৰিব নজনা মোৰ মুখৰ ওপৰত কথা কোৱা সেইজনী ছোৱালী মোৰ বোৱাৰী হ'ব নোৱাৰে। তোমাৰ কাম মানে সেই যে বিয়া ভঙাটো, হয়, সেইটো কামত মোৰ এক্সপিৰিয়েঞ্চ আছে বুলি ভাবিছা নেকি? মই বৰ ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ। যেটো কওঁ সেইটো কৰোঁ। ডিচিশ্যন লওঁতে মই বেছি সময় নলওঁ। কিন্তু আপুনি লোৱা ডিচিশ্যনটো এবাৰ ভুল হ'ল। এইবাৰ ৰাইট, এইবাৰটো মানে তোমাৰ মামা আৰু মই জানো বিয়া ঠিক কৰিছে। অফক'ৰ্ছ, আৰু সেই ডিচিশ্যনটো তুমি ভুল বুলি ক'ব খুজিছা। হয়, কিয়?
কৈছো শুনক। হেল্ল' কাকতি কওঁ। আৰু কি ক'ম, মইতো হতবাক হৈছো। কিয় মানে আপোনাৰ ল'ৰা যে মূৰৰ গণ্ডগোল আছে। কি ক'লে? জয়ন্তৰ? মোৰ ল'ৰা জয়ন্তৰ মূৰৰ গণ্ডগোল? কোনে কৈছে এইবোৰ কথা? কৈছে, মোৰ এজন ৱেল উইচাৰে কৈছে। অৱশ্যে আপোনাক মই বেয়া পোৱা নাই, নিজৰ ল'ৰাৰ কথানো ক'ব কেনেকৈ, কিন্তু মোৰ একমাত্ৰ ছোৱালীৰ ভৱিষ্যত। আপোনাৰে এজনী ছোৱালী, মোৰ ল'ৰাৰ কাৰণে দেশত ছোৱালী আকাল হোৱা নাই। কিহৰ কিন্তু? এই বিয়া নহয়, হ'ব নোৱাৰে। আংকল, ডোন্ট ৱৰি, কামটো সহজতেই হৈ গ'ল। বিজু, হোৱাটছ ৰং মাই বয়? বিয়াখনতো ভাঙিলোৱেই। হয়, মই বিচৰা ধৰণেই কামটো হ'ল। এতিয়াতো মই সঁচা কথাটো ক'বই লাগিব। জয়ন্ত দা সুস্থ, সম্পূৰ্ণ সুস্থ ল'ৰা। তেতিয়াহ'লে তুমি ইউ ৰাস্কেল মোক আংকেল বুলি মাতি? আচলতে সি আন এজনী ছোৱালীক ভাল পায়, কিন্তু মামাই নামানে। কিয়? ছোৱালীৰ বংশ অলপ তল খাপৰ। হোৱাট ননচেন্স! আজিকালি দিনত কিন্তু মামাক কোনে বুজাব? আৰু আংকল, বিয়াখন হোৱা হ'লে আপোনাৰ ছোৱালী জানো সুখী হ'লহেঁতেন? আপুনি মোৰ দেউতাৰ লগৰ। মিছা কথা কৈ মোৰ উদ্দেশ্য সিদ্ধি কৰিলো, কিন্তু মনে নামানিলে। আপুনি মোক ক্ষমা কৰিব। ক্ষমা? তুমিতো একো দোষ কৰা নাই। আংকল, য়েছ মাই বয়, তুমি তোমাৰ ছোৱালীৰ ভৱিষ্যত ৰক্ষা কৰিলা। থেংক